ओके तो ভিডিওটো স্টাर्ट কৰাৰ আগতে মই আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে মোক ফাইনালি 1K সাবস্ক্ৰাইবাৰ্স কমপ্লিট কৰিলে আৰু মোৰ এজন সাবস্ক্ৰাইবাৰ্সে মোক ইমান ধুনীয়াকৈ এখন পেইন্টিং কৰিছে আপোনালোকে নিজে চাই লওক আৰু তেওঁ নিজ হাতেৰে ড্ৰ কৰিছে ইমান ধুনীয়াখন ড্ৰ কৰিছে তুমি কি কৰিম ইয়াত লিখা দিছে 1K সাবস্ক্ৰাইবাৰ্স কমপ্লিট বুলি সো বহুত বেছি থ্যাংক ইউ আৰু আপোনালোকে মোক ইমানখিনি সাপোৰ্ট কৰাৰ কাৰণে আৰু আজি ভিডিওটো কোনো আমাৰ ব্লগিং নহব কোনো মই ৰাইডত নাযাওঁ আৰু আজি ব্লগটো হ'ব আপোনালোকৰ মনৰ প্ৰশ্ন উত্তৰ আজি মই দিবলৈ চেষ্টা কৰিম মানে আজি হৈছে Q&A ভিডিঅ' তো ইনষ্টাগ্ৰামত মই পোষ্ট কৰিছিলোঁ আৰু ইনষ্টাগ্ৰামতো বহুতখিনি প্ৰশ্ন আহিছে আৰু মোৰ ইউটিউবৰো মোক বহুতখিনি প্ৰশ্ন আহিছে তো আজি মই দুটা মানে ইউটিউবৰো মই আপোনালোকৰ প্ৰশ্ন দিবলৈ চেষ্টা কৰিম আৰু ইনষ্টাগ্ৰামত আজি মই প্ৰশ্ন দিবলৈ চেষ্টা কৰিম সো বলক তেন্তে আমাৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ ওকে তো ফাৰ্ষ্ট মই দিম ইউটিউবৰ তাৰপিছত ইনষ্টাগ্ৰামৰ দিম ওকে তো আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে AB আৰু ABয়ে দিছে তোমাৰ কিমান ডাঙৰ ডিল সো মোৰ কিমান ডাঙৰ ডিল আপোনালোকক এতিয়া মই কেনেকৈ দেখাম মানে ইমানে কম যিদৰে আপোনালোকৰো ডিল যিমান ডাঙৰ তো মোৰ সিমানে ডাঙৰ তো একচুৱেলি সেম হ'ব না তো ডিফাৰেঞ্চ হৈ না ওকে তো সেকেন্ড কুৱেশ্যন হৈছে আমাৰ দিব্যাং পাছৱান আৰু তেওঁ দিছে ট্ৰেভেলিং ব্লগ এৰি বেলেগ ব্লগ পামনে হয় নিশ্চয় ট্ৰেভেলিং ব্লগ এৰি আপোনালোকে বেলেগ ব্লগো পাব আপোনালোকে শ্বৰ্ট ফিল্ম পাব কাৰণ মই এমাহমানৰ আগতে মই এখন শ্বৰ্ট ফিল্ম দিছোঁ প্ৰকৃতি বুলি আপোনালোকে যদি চোৱা জানি যায় তেন্তে আপোনালোকে চাবগৈ পাৰিব আই কণ্টেক্টত আছে নহ'লে বা ডেছক্ৰিপশ্যনৰ লিংক আছে তো আপোনালোকে ডেছক্ৰিপশ্যনত আপোনালোকে চাবগৈ পাৰিব মোৰ শ্বৰ্ট ফিল্মখন আৰু এই চেনেলটোত মই শ্বৰ্ট ফিল্মো দিওঁ আৰু ভ্লগো দিওঁ একচুৱেলি ক'বলৈ গ'লে শ্বৰ্ট ফিল্মটো দিয়া নহয় মানে যেতিয়া ফ্ৰী পাওঁ তো তেতিয়া আৰু শ্বৰ্ট ফিল্ম বনাই লওঁ তো সেইটো বেলেগ কথা থাৰ্ড নম্বৰ কুৱেশ্যনত আহিছে অৰবিন্দ সোণোৱাল তো তেওঁ সুধিছে নীলু ব্ৰ তুমি বেলেগ ব্লগাৰ বা ক্ৰিয়েটৰ লগত কলাবৰেশ্যন কেলে নকৰা চাওক মেইন কথা কলাবৰেশ্যন কি কৰিব আজিকালি ভাল নালাগে তো সেইকাৰণে কলাবৰেশ্যনটো এতিয়া মানে একো মই নকৰোঁ কলাবৰেশ্যন ফ'ৰ্থ কুৱেশ্যন আহিছে আপোনালোকৰ তুলিকা বৰুৱা আৰু তাই সুধিছে যে তুমি ইমান হেণ্ডচম কিয় মই হেণ্ডচম তো এতিয়া ভগৱানে জানিব আৰু মই জানিম এতিয়া মই ভগৱানৰ ওপৰত গৈ এতিয়া মোক সুধিবগৈ লাগিব মই কিয় হেণ্ডচম হয় চ' মানে ফিফটি প্ৰশ্নত সুধিছে আপোনালোকৰ শুভম দেৱ হে নিৰুৎপল মই গৌৰৱ নাম্বাৰ 1 তোমাৰ এডভান্স এক্সাম কেনেকুৱা হ'ল তো মোৰ লগৰ হয় আৰু সুধিছে কি নাম্বাৰ 2 আৰু তুমি কোনখন ফাইনেল এক্সামত চবতছে বেছি চিটিং মাৰিছা ওকেতো মোৰ লগৰ হয় মোৰ স্কুলৰ ফ্ৰেণ্ড বুলি ক'ব পাৰি গৌৰৱ আৰু মোক সুধিছে যে তুমি এডভান্স মেথছত কিমান পাইছা মানে এডভান্স মেথছটো ক'বলৈ গ'লে ইমান ভাল হোৱা নাই মোৰ আৰু এডভান্স মেথছটো মানে আপোনালোকে যোনে এডভান্স লৈছে আপোনালোকে গম পাব পাৰে এডভান্সটো ইমান ভাল হোৱা নাই বাট তথাপিও মানে ঠিক ঠাক আৰু মোৰ মতে ঠিক ঠাক কিন্তু মানে ইমানো ভাল হোৱা নাই আৰু যিমান ভাবিছিলোঁ তো সিমান ভাল হোৱা নাই আৰু সুধিছে কি আৰু তুমি কোনখন ফাইনেল এক্সামত চবতছে বেছি চিটিং মাৰিছা চিটিং আচলতে চিটিংটো হয় কি মানে 6 নম্বৰ প্ৰশ্নলৈ আহোঁ আৰু 6 নম্বৰ প্ৰশ্ন সুধিছে ভাৰ্গৱ সোণোৱাল আৰু সি সুধিছে দুটা প্ৰশ্ন সুধিছে নাম্বাৰ 1 তুমি কোনটো ফোনত ভ্লগ বনোৱা নামটো ক'বা ছেকেণ্ড তুমি কোনখন স্কুলত পঢ়া অ'কে তো ফাৰ্ষ্টত তো মই ফোনত ভ্লগ বনাওঁ একচুৱেলি ক'বলৈ গ'লে মই এতিয়াও এই ফোনটোতে বনাওঁ এই ফোনটো হৈছে আপোনালোকে চাব পাৰে
এই ফোনটো হৈছে আপোনালোকৰ Samsung Galaxy J7 Next আৰু এই ফোনটোতে মই এডিট কৰোঁ আৰু কেতিয়াবা মোৰ বাহিৰত ফুৰিবলৈ গ'লে মোৰ লগৰ এটা ফোন আছে তো মই তাৰ পৰা মানে ফোনটো লৈ পিনি মই ভ্লগ কৰোঁ নহলে বা মোৰ দাদাহঁতৰ লগত ফেমিলি লগত গ'লে মোৰ দেউতা ফোনটো ইউজ কৰোঁ নহলে বা মোৰ দাদা ফোনটো ইউজ কৰোঁ সো মানে মোটামুটি চলি যায় আৰু কৈছে কি তুমি কোনখন স্কুলত পঢ়া তো মই পঢ়োঁ আপোনালোকৰ ডিব্ৰুগড় ডন বস্কো স্কুলত সো মই তাতে পঢ়োঁ আৰু 7 নম্বৰ প্ৰশ্নটো সুধিছে তুমি এক্সামত আজিলৈকে চিটিং কৰি পাইছানে বাই দ্য ৱে বিগ ফেন ব্ৰো আৰু পাৰ্টিটো দিবা আৰু 1K হোৱা কেতো এইটো প্ৰশ্ন সুধিছে আপোনালোকৰ সমীৰ দিহিঙীয়া আৰু চিটিং হয় কি মানে চিটিং বস্তুটো না মই শুনিছোঁ মানে বস্তুটো খায়নে পিন্ধেনে হাগেনে কি কৰে মানে ফাৰ্ষ্ট টাইম সুধিছে এইটো বাই দ্য ৱে বিগ ফেন মানে বিগ ফেন বুলি ক'লে ইমান ভাল নালাগে একচুৱেলি বিগ ফেন বুলি নক'বা আমি চব সমানে আৰু মই ইমানো ডাঙৰ নহয় যে তোমালোকে মোক বিগ ফেন বুলি ক'বলৈ তো বাই দ্য ৱে বহুত বেছি থেংক ইউ আৰু পাৰ্টি তো লগ পালে দিম পাৰ্টিটো চিয়'ৰ 8 নম্বৰ প্ৰশ্ন সুধিছে মিষ্টাৰ ইউনিকিউ আৰু তেওঁ সুধিছে যে আৰু তোমাৰ মাস্কখন কৰ পৰা কিনিলা লিংকটো দিয়া ব্ৰো বিগ ফেন অ'কে তো মোৰ মাস্কখনৰ কথা চবেই সোধে একচুৱেলি মোৰ যোনখন মানে চেইন লগা মাস্কখন আছিলে আপোনালোকে হয়তো চাব পাৰে মোৰ যোনখন চেইন লগা মাস্ক থাকে সেই চেইনখনৰ মানে সেই মাস্কখন মই কিনিছিলোঁ beowulf.com পৰা আপোনালোকে beowulf.com ইনষ্টল কৰিব তাৰপিছত আপোনালোকে চাৰ্জৰ অপশ্যনটোত যদি মাস্ক বুলি যদি মাৰি দিয়ে তেন্তে আপোনালোকে তাত মোৰ নিচিনা মানে মই পিন্ধা মাস্কখন আপোনালোকে হয়তো দেখিব পাৰে আৰু মই তাৰ পৰা কিনিছোঁ beowulf পৰা আৰু বহুত ভাল হয় আপোনালোকৰ পেকেজ থাকে এনেকুৱা আপোনালোকে ছিংগলকৈ নিদিয়ে মই থাকোঁতে 3খন পেকেজ আছিলে আৰু 3খনত লৈছে আপোনালোকৰ 349 চ' বহুত ভাল কোৱালিটি মোৰ ক'বলৈ গ'লে মেক্সিমাম 1 year মান হ'ল চাগে মাস্কখন কিনা কিন্তু আজিলৈকে মানে অলপ মানুহ বেয়া মানে পোৱা নাই চ' বহুত বেছি ভাল আপোনালোকে অৰ্ডাৰ কৰিব beowulf.com 9 নম্বৰ প্ৰশ্নটোলৈ আহোঁ আৰু 9 নম্বৰ প্ৰশ্নটো সুধিছে দিব্যা পাৱান বৰ্মন তুমি কোন ক্লাছত অ'কে তো মই একচুৱেলি ক্লাছ হৈ 8 আৰু মানে একচুৱেলি মই যেতিয়া বাহিৰত যাওঁ তো বাহিৰত গ'লে মোক কয় কি যে তুমি ক্লাছ 10 এবাৰ তুমি মেট্ৰিক দিবা তুমি ফাৰ্ষ্ট ইয়াৰ নেকি তুমি ক্লাছ 9 নেকি মানে এনেকৈ কয় কিন্তু একচুৱেলি নহয় মানে এইবাৰ মই ক্লাছ 9 পাম আৰু মোৰ এক্সাম খতম হ'ল চ' সেইকাৰণে আৰু এবাৰ মানে ক্লাছ 8 আছিলোঁ কিন্তু এবাৰ ক্লাছ 9 পাম 10 নম্বৰ প্ৰশ্ন আৰু 10 নম্বৰ প্ৰশ্নটো সুধিছে প্লাৱন জ্যোতি তোমাৰ ভিডিঅ'বিলাক কিহত এডিট কৰা অ'কে তো মোৰ ভিডিঅ'বিলাক এডিট কৰোঁ ইনশ্বট 11 নম্বৰ প্ৰশ্নলৈ আহিলোঁ 11 নম্বৰ প্ৰশ্ন সুধিছে আৰিয়া ডিজে তোমাৰ কেইজনী ক্ৰাছ আছে ক্ৰাছটো নাই পিছ 12 নম্বৰ প্ৰশ্নলৈ আহোঁ আৰু 12 নম্বৰ প্ৰশ্নটো সুধিছে আপোনালোকৰ শ্যামল দুৱৰা আৰু তেওঁ সুধিছে যে নাম্বাৰ 1 তেওঁ দুটা প্ৰশ্ন সুধিছে আৰু 1 নম্বৰ সুধিছে তুমি ইউটিউবৰ পৰা কিমান পইচা ইনকাম কৰা আৰু ছেকেণ্ড সুধিছে তোমাক ঘৰৰ পৰা ছাপোৰ্ট কৰেনে ফাৰ্ষ্ট প্ৰশ্নটোতো মই ক'ম মই ইউটিউবৰ পৰা ইমান পাইছোঁ আজিলৈকে অ'কে চ' আৰু তোমাক ঘৰৰ পৰা ছাপোৰ্ট কৰেনে মেইন কথা ছাপোৰ্ট কৰে নকৰা নহয় আৰু ভুল হোৱাবিলাক শুধৰাই দিয়ে এইটো মোৰ বহুত ভাল লাগে আৰু ছাপোৰ্ট কৰে বাৰু মোৰ দেউতা ছাপোৰ্ট কৰে মা ছাপোৰ্ট কৰে মোৰ দাদা ছাপোৰ্ট কৰে ঘৰৰ সকলো মেম্বাৰ্ছে মোক ছাপোৰ্ট কৰে আৰু সেইকাৰণে ইমানখিনি মই আজি উপস্থিত হৈছোঁ আনকে ছাবস্ক্ৰাইবাৰ কৰিবলৈ আজি মই সক্ষম হৈছোঁ তো মোৰ জাষ্ট ঘৰৰ ফেমিলিৰ কাৰণে আৰু মোৰ লগৰবিলাকো বহুত ছাপোৰ্ট কৰে তো সেইকাৰণে আৰু ভাল লাগে কিবা এটা 13 নম্বৰ প্ৰশ্নটো সুধিছে মিষ্টাৰ ইউনিকিউ আচ্ছা তোমাৰ দুটা ফোনৰ নাম কি বাৰু আৰু বিয়া কেতিয়া পাতিবা তোমাৰ দুটা ফোন নাম মোৰ দুটা ফোন নাই একচুৱেলি মোৰ ফোন নাই ক'বলৈ গ'লে মই মা ফোনটোকে ইউজ কৰোঁ এইটো হৈছে মা ফোন
সো মেক্সিমাম ইউজ কৰোঁ Samsung J7 Next এইটোতো ক'লোৱে আৰু এটা হৈছে দাদাটো কেতিয়াবা ভিডিঅ' কৰিবলৈ সেইটো হৈছে Redmi Note 8 Pro আৰু বিয়া কেতিয়া পাতিবা বিয়ালে আৰু বহুত বছৰ আছে সো বিয়া কথা এতিয়া চিন্তা কৰিব আমাৰ এটা বয়স নাই হোৱা আৰু বহুত বছৰ আছে তো পাছত যি হ'ব দেখা যাব 14 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰ্গৱ দ্বাৰা তেওঁ সুধিছে যে GF কেইজনী যে আপোনাৰ আৰু চেনি খোৱা নাই GF নাই আই এম সিংগল সেক্টলণ্ডা আৰু চেনি মই চাই নাখাওঁ তো মই চাহৰ লগত চেনি কেনেকৈ দিম বাইদেউ জুমাটা খাই দিছো আৰু 15 নম্বৰ প্ৰশ্ন সুধিছে জিম্বিআই আৰু তেওঁ সুধিছে যে তোমাৰ নামটো কি আৰু ঘৰ ক'ত মোৰ নামটো হৈছে ক'বলৈ গ'লে মোক সবে Toh Vloggeপ বুলি চিনি পায় কিন্তু যোন একদম আগৰ মোৰ ছাবস্ক্ৰাইবাৰ তো তেওঁ চিনি পাব কাৰণ মই আগতে মোৰ চেনেলৰ নাম আছিল নীলোৎপল ব্লগছ আৰু মোৰ চেঞ্জ কৰা মোৰ বেছি দিন নাই হোৱা মোৰ 4 months 5 months মোৰ হেনেকৈ হৈছে সো মোৰ একচুয়ালি নাম হৈছে নীলোৎপল দুৱৰা আৰু মোৰ ঘৰ হৈছে অসম ডিব্ৰুগড় আৰু ক'ত আছো ক'ত হেতু নকওঁ আৰু হেতুতো গম পালে দিগদাৰ হৈ যাব না সো হেতু নকওঁ আৰু এতিয়া 16 নম্বৰ প্ৰশ্নটো সুধিছে নীলোৎপল দেউৰী আৰু নীলোৎপল দেউৰী সুধিছে তোমাৰ ক্ৰাছ কোন মোৰ ক্ৰাছ নাই বিন্দাস 17 নম্বৰ প্ৰশ্ন সুধিছে খ্যানজ্যোতি শইকীয়া তুমি কেলে ইমান চেনি খোৱা মোক লাগে নেকি চেনি খোৱা নিচিনা এনেকৈ আপোনালোকে প্ৰশ্ন সুধিছে কি মানে কি হৰে আৰু 18 নম্বৰ প্ৰশ্নটো সুধিছে সিদ্ধাৰ্থ ভূঞা তোমাৰ লাইফত আজিলৈকে ভাল লগা বস্তুটো কি মোৰ লাইফত ভাল লগা বস্তু হৈছে আসলে বস্তু বুলি ক'ব নোৱাৰি যদি পাৰ্সন হিচাপত যদি লওঁ মানে যদি মই পাৰ্সন হিচাপত যদি লওঁ তেন্তে মা দেউতা এণ্ড লগৰ ফ্ৰেণ্ডছ সো সেইটোৱে 19 নম্বৰ প্ৰশ্নটো সুধিছে ধৰিত্ৰী বৰুৱা আৰু তাই সুধিছে তুমি কাবাক ভাল পোৱা নেকি হয় মই ভাল পাওঁ আৰু ভাল পোৱা মানুহজন হৈছে মা আৰু দেউতা ওকে তো এতিয়া মই ফাইনালি ইউটিউবৰ কমেণ্ট আজি মই উত্তৰ দিলোঁ আৰু এতিয়া মই উত্তৰ দিবলৈ চেষ্টা কৰিম ইনষ্টাগ্ৰাম আৰু ইনষ্টাগ্ৰামৰো বহুতখিনি আছে ইনষ্টাগ্ৰামৰ বহুতখিনি আৰু ইনষ্টাগ্ৰামৰ বেছি নাই কিন্তু আছে তথাপিও আৰু ইনষ্টাগ্ৰামৰ ফাৰ্ষ্ট প্ৰশ্ন সুধিছে আপোনালোকৰ চিয়ানুছ আৰু চিয়ানিছে সুধিছে 1K পাৰ্টিটো লগ পালে নিশ্চয় দিম য'তে লগ পোৱা মোক অকল মা দেখা দিবা আৰু মাতটো দিলে মই নিশ্চয় আপোনালোকক পাৰ্টিটো দিম সেকেন্ড কোৱেশ্চন সুধিছে শ্যামল01 ওকে তো শ্যামল01 সুধিছে নিউ ভ্লগ কেতিয়া আহিব তো নিউ ভ্লগ এটোৱে আৰু ইয়াৰ পাছত বা কি আহে চাই লওঁ কি আহে তো ৰাইড এটা যাম বুলি মানে প্লেনিং কৰিছোঁ তো ৰাইডটো গ'লে আপোনালোকক নিশ্চয় ইনষ্টাগ্ৰামত আপডেট দি দিম আৰু বৰ্তমানলৈকে যদি আপোনালোকে ইনষ্টাগ্ৰামত যদি ফ'ল' যদি নাই কৰে তেন্তে আপোনালোকে ফ'ল' কৰি ল'ব লিংক আছে ডেছক্ৰিপশ্যনত এতিয়া আপোনালোকৰ থাৰ্ড প্ৰশ্ন সুধিছে মিষ্টাৰ ঈশান আৰু মিষ্টাৰ ঈশানে সুধিছে তোমাৰ ড্ৰিম কি ব্ৰাদাৰ কিন্তু মোৰ ড্ৰিম হৈছে ফটোগ্ৰাফাৰ এণ্ড ভিডিঅ'গ্ৰাফাৰ সো পাৰিলে তাত যদি সোমাই যাওঁ তেন্তে ভাল আছে ফ'ৰ্থ প্ৰশ্ন সুধিছে আপোনালোকৰ দ্য চিলভাৰ শ্বেডেড 22 ইউটিউব চেনেল খোলা আইডিয়া ক'ৰ পৰা পালা ওকে তো ইউটিউব চেনেল খোলা আইডিয়া একচুৱেলি ক'বলৈ গ'লে মই বিকাশ দা মানে অৰ্থাৎ আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু ডিম্পু দা ভিডিঅ' মই বহুত চাওঁ মানে আগতে চাইছিলোঁ আৰু আজিকালি চাওঁ আৰু মই তেওঁলোকৰ পৰা মই বহুত ইনস্পায়াৰ হ'লোঁ আৰু মই তেওঁলোকৰ পৰাই ইউটিউব চেনেল খুলিলোঁ আৰু ভাবিলোঁ কি আমাৰ ডিব্ৰুগড়তো বহুত আনকমন ঠাই আছে তো মই সেয়া মই দেখাবলৈ চেষ্টা কৰিম আৰু সেইকাৰণে মই
খুলিলোঁ মোৰ ইউটিউব চেনেলটো আৰু মই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ মোৰ নিজৰ ঠাইডোখৰ আৰু মোৰ নিজৰ ঠাইডোখৰ মই যেতিয়া ইউটিউবত দেখোঁ মোৰ নিজৰে বেছি ভাল লাগে তো এইটোৱে 5 নম্বৰ প্ৰশ্নটো সুধিছে চাইলেণ্ট প্ৰিন্স অফ অফিচিয়েল চাইলেণ্ট প্ৰিন্স অফিচিয়েল সুধিছে বায়' অফ ইয়ৰ GF মোৰ GF নাই 6 নম্বৰ প্ৰশ্ন সুধিছে ইটছ মি ডৰ্লিং পাৰ্টি টু দিবা আকৌ পাৰ্টি ডৰ্লিং হয় নিশ্চয় পাৰ্টি দিম একচুৱেলি পাৰ্টি দিম বাট কিহৰ পাৰ্টি দিম সেইটো কাৰণ লাগে না নক'লা সেইটো কাৰণ বাই দ্য ৱে থেংক ইউ 7 নম্বৰ প্ৰশ্ন সুধিছে হিমাশ্ৰী 1373 আৰু তাই সুধিছে তুমি চেঁচাত ভ্লগ বনাবাহি তাত বহুত ধুনীয়া ভিউ পায় তো চেঁচা মানে মই যোনডোখৰ মানে ডিব্ৰুগড় থাকোঁ তো ডিব্ৰুগড়ৰ পৰা লেপেট কটাৰ অলপমান আগত আপোনালোকৰ চেঁচা হ'ব আৰু চেঁচাত একচুৱেলি মই ভ্লগ বনামগৈ আৰু চেঁচাডোখৰ বহুত সুন্দৰ ঠাই হয় মই নিজে গৈছোঁ কেইবামানো আৰু মই চেঁচাত যাম ভ্লগ বনাম তাত বহুত ধুনীয়া ভিউ পায় আৰু থেংক ইউ মোক ছাজেষ্টেড কৰাৰ কাৰণে 9 নম্বৰ প্ৰশ্ন সুধিছে সিদ্ধাৰ্থ আৰু তেওঁ সুধিছে তুমি হগা পাছত কোনটো চাবোন দি টিকা ধোৱা নে নোধোৱা মই টিকা ধোৱা পাছত কোনটো চাবোন দি ধোওঁ এইটো তোমাৰ কিয় দৰকাৰ আৰে বাবা তুমি তোমাৰ টিকা ধোৱাৰ পাছত এতিয়া মই তোমাক সুধি ফুৰিম নেকি যে ব্ৰাদাৰ আজি তুমি হাগিলা আজি তুমি কোনটো চাবোন দি টিকা ধুলা সুধিম মই তোমাক এনেকৈ নাপায় নহয় এনেকুৱা গোপনীয় কামবিলাক কৰিবলৈ 10 নম্বৰ প্ৰশ্নটো সুধিছে ইটছ প্ৰত্যাশী আৰু ইটছ প্ৰত্যাশী সুধিছে ৰিং লাইট আছে নেকি তোমাৰ ওচৰত ৰিং লাইট মোৰ ওচৰত নাই আৰু ৰিং লাইট মই লৈ পিনে একো লাভ নাই কাৰণ ৰিং লাইট যোনে লয় মানে ৰিং লাইট একচুৱেলি ইউজ কৰে ৰিলছ বনাবৰ কাৰণে আৰু মই ভাল নাপাওঁ ৰিং লাইট মই এনেকৈ ঠিক আছে টিপ টপ চলি আছোঁ 11 নম্বৰ প্ৰশ্ন সুধিছে চাও হিমাংশু 0 তো তেওঁ সুধিছে তোৰ GF কেইজনী মোৰ GF নাই ব্ৰাদাৰ আৰু কিমান কম মোৰ GF নাই 12 নম্বৰ প্ৰশ্ন সুধিছে আনান্যা 230 তাইও সুধিছে GF কুৱেশ্যন মাৰ্ক মোৰ GF নাই বুলি আৰু মই কিমান কম মোৰ GF নাই নুবুজা কিয় আপোনালোকে আটাইতকৈ বেছি প্ৰশ্ন সুধিছে তোৰ GF কোন আৰু সেইটোৱে তোৰ GF কোন আৰু তোমাৰ ক্ৰাছ কোন অ'কে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোকে যদি চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিব আৰু কাষত থকা বেল আইকনটি টিপি দিব আৰু কমেণ্ট কৰিবলৈ কেতিয়া নাপাৰে কাৰণ আপোনালোকৰ এটা কমেণ্টে মোক বহুত জোচ দিয়ে আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাইছে তো সেই আপোনালোকে লিখি পিনি দিব কমেণ্ট বক্সত আৰু আপোনালোকে বহুত বেছি ধন্যবাদ কাৰণ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সময় উলিয়াই আৰু আশা কৰিছোঁ মই নেক্সট ব্লগত লগ পাম বুলি চ' টিল দেন টাটা বাই বাই